নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ' আলোচনা কৰিম ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি থকা ছাত্ৰসকলৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। ছাত্ৰসকল ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে পৰীক্ষা সম্পৰ্কে আৰু এখন নোটিছ জাৰি কৰিছে আৰু সেই নোটিছখন আজিৰ এই ভিডিঅ' আলোচনা কৰিব বিচাৰি তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। ছাত্ৰসকল এতিয়া মই আহিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইট। অহাৰ পিছত মই প্ৰথমতে তোমালোকে দেখিবলৈ পাইছা আৰু ইয়াত দেখিবলৈ পাইছা নটিফিকেশ্যন ৰিগাৰ্ডিং পষ্টপনমেণ্ট অফ এক্সামিনেশ্যন আণ্ডাৰ Directorate of Open and Distance Learning আৰু এই নটিফিকেশ্যনখন প্ৰকাশ কৰিছে 26 এপ্ৰিল তাৰিখে আজি প্ৰকাশ কৰিছে আৰু এইটো ডাউনলোড কৰি তোমালোকক দেখুৱাইছো। ছাত্ৰসকল তোমালোকে এই নটিফিকেশ্যনখনলৈ মনোযোগৰে চোৱা। ইয়াত কোৱা হৈছে This is for information of all concerned that postponement of all examinations of Dibrugarh University also includes examinations under Directorate of Open Distance লাৰ্ণিং অৰ্থাৎ DODL যিবিলাক পৰীক্ষা আছে ডিৰেক্টৰেট অফ অপেন ডিষ্টেন্স লাৰ্ণিঙৰ যিবিলাক পৰীক্ষা আছে সেইবিলাক পৰীক্ষা ডিব্ৰুগড় ইউনিভাৰ্চিটি কি কৰিছে পষ্টপন কৰিছে। তাৰপিছত সিগনেচাৰ তোমালোকে দেখিবলৈ পাইছে ডক্টৰ PK কাকতি কন্ট্ৰোলাৰ অফ এক্সামিনেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু তাৰিখটো দিয়া আছে 26/4/2021 আৰু এইটো আছিল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা পৰীক্ষা সম্পৰ্কে এটা নোটিছ নতুন জাননী আৰু আজিৰ বাবে ইমানতে সমাপ্ত কৰিছো। যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি যাবা। ধন্যবাদ।